পেণ্ডেলটো আমাৰ এইবছৰ মানে আমি ভাবিছোঁ মানে IPL লৈ আজি যেনেকুৱা গুৱাহাটীৰ খেল আছে আজি তেতিয়া মানে ভাবি আছোঁ মানে IPL লৈ এটা থিম কৰিলে ক্ৰিকেটৰ ওপৰত মানে জড়িত মানে ভাবিছোঁ আমি তো IPL লৈ আমি চব কৰিছোঁ মানে পেণ্ডেলটো আমি IPL লৈ কৰিছোঁ এটা থিম বুলি তো চব প্লেয়াৰ তাৰপিছত বেট বল তাৰপিছত গ্লাভ কিপেড এইবোৰ দি আমি পেণ্ডেলৰ ডেক'ৰেশ্যন কৰিছোঁ আৰু লাইটিং এইবোৰ কৰিছোঁ আমি না আমাৰ চব লোকেল কাৰিকৰ হয় ইয়াত আমাৰ চব ডিব্ৰুগড়ৰ মানুহ হয় কাৰিকৰ লাইটিং আৰু পেণ্ডেল ডেক'ৰেশ্যন চব আমাৰ ডিব্ৰুগড়ৰ হয় কিহেদি বনোৱা হৈছে মই সেইবিলাক এইবোৰ আমাৰ থাৰ্মকল এইবোৰ দি তাৰপিছত অৰিজিনেল বেটো লগালোঁ আমি অৰিজিনেল বল এইবোৰ লগালোঁ থাৰ্মকল দি বেট লগালোঁ দুৰ্গা পূজা কমিটি হয় আমাৰ ডিব্ৰুগড়ৰ ইয়াৰ 1957 স্থাপিত হৈছে আমাৰ এইটো 65 ইয়াৰ্ছ ৰানিং চলি আছে আমি এইটোৰ ওপৰত থিম লৈ আছোঁ যেটা আমাৰ IPL যিটো ক্ৰিকেটৰ ওপৰত থিম মানে ইন দ্য চেন্স ক'ব গ'লে আজি জগতে ক্ৰিকেট ইজ বহুত গুৰুত্বপূৰ্ণ ইম্পৰ্টেঞ্চ হৈ গৈছে এতিয়া কিন্তু আজি ক্ৰিকেট আমাৰ প্ৰজন্মৰ কাৰণে আমাৰ নিউ জেনেৰেশ্যনৰ কাৰণে যিটো আমাৰ ভাল প্লেয়াৰকেইটা ওলাই আছে প্লেয়াৰ উল্লেখ চবৰ জগতৰ পৰা প্লেয়াৰ আহি খেলে আমাৰ IPLত ইমান নতুনকৈ আমাৰ প্ৰজন্ম যিটো আমাৰ নতুন প্লেয়াৰ ইণ্ডিয়া টীমৰ পৰা চিলেক্ট হৈ আছে ভাৰতৰ কাৰণে যিটো আমাৰ ভাৰতৰ আজি ইণ্ডিয়া সাউথ আফ্ৰিকাৰ খেল হৈ আছে গুৱাহাটীলৈ আমি আশা কৰোঁ যাতে আমাৰ ভাৰত জয়ী হোক আজি খেলতে আজি সপ্তমী আজি মাৰ প্ৰথম পূজন হৈ আছে আৰু এইটো আমি আশা কৰোঁ যাতে ভাৰতৰ ভাষাৰ ওপৰত আৰু চবৰ আশীৰ্বাদ থাকে আৰু আমাৰ যাতে চবে দৰ্শক আহি কেনে আমাক থিমটোৰ ওপৰত বেছ কৰি কেনে পেণ্ডেলটো চায় যাতে আমাৰ ভাল এটা ৰায় দিয়ে ভাল অপিনিয়ন দিয়ে যাতে ভাল উদ্দেশ্য কেনেকুৱা লাগিল কেনেকুৱা জনায় আমাক সেইটোৱে আমি আশা কৰোঁ যাতে দৰ্শকৰ পৰা আমাক আৰু ভিৰ হওক আৰু দৰ্শক আহক আৰু চাই থাকক আমি সেইটোৱে আশা কৰোঁ